নাম পে দে দে কিছু একটা দিয়া যান আজি যাত্ৰা ভাল হলে ভাল লাগে ৰাতি গাৰ্লফ্ৰেণ্ডটো কৰো মই ডেটিঙত লৈ যাব পাৰিলো হে এই যাত্ৰা বাপৰে বাপ বহল লগলে দোকান যাত্ৰা হৈ গৈছে আজি ইনকাম ভাল হ'ব লাগে বহল লগ এ আল্লাহ কে নাম পে দে দে কুছ দে দে বাবা বান্দাৰ গিটা তামা চাই আছে এই আপোনাৰ এক লগত ভিক্ষা খোজো পইচা পালে কল খোৱা মা খুজবা ধৰছি আল্লাহ কে নাম পে দে দে রে বাবা যাত্ৰা হৈছি ধৰছে একটু বিমলে অলপ খাই লওঁ জৰ্দাও নাই দে দে আল্লাহ কে নাম পে দে দে বাবা আল্লাহ দে দে ক্ষমা কৰিব বাবা হ'ব যা যাগে যা পৃথিৱীৰ ভিতৰত চবতছে খামা বেছিকে খোজে ভিক্ষাৰীকে তাত বাহিৰে কাক খুঁজবি কি হ'ল 1 মিনিট আল্লাহ কে নাম পে দে দে বাবা আল্লাহ কে নাম পে দে মোক মাতিছ ইয়েছ আপোনাকে মাতিছো ইয়েছ টেল মি হাউ কেন আই হেল্প ইউ ৱাহ তাৰ ইংলিছ চা চক হ'ব নালাগে চৰকাৰ চেঞ্জ হোৱাৰ কাৰণে পৰিৱৰ্তন হৈছোঁ ডিজিটেল ইণ্ডিয়া গম পাইছানে নাই এতিয়া আচল কথাটো কওক কিয় মাতিছে ভিক্ষাৰী হৈও ইংলিছ ক'ব শিকিছা কিয় তোৰ বাপেৰ ইংলিছ নেকি আমি যে ক'ব নোৱাৰোঁ কিবা দিব লগা আছে যদি দে গম পাইছানে নাই আদাৰৱাইজ ডোন্ট ৱেষ্ট মাই টাইম অ'কে ৱাহ তাৰ এটিটিউড চা এটিটিউডৰ কথা কৈ লাভ নাই গম পাইছানে নাই যিখন মেডিকেলত তোমালোক ছোৱালীবোৰে ব্লাড টেষ্ট কৰা তাৰে ডক্টৰে মোৰ এটিটিউড টেষ্ট কৰে গম পাইছানে নাই এইটো কথা ক'ব আহিছে তেনেহ'লে ভিক্ষা কিয় খুজি আছা দিছ ইজ মাই পাৰ্ট টাইম জব বেবি 1 মিনিট তোক কৰবাত দেখা লাগিছে ন দেখিব পাৰে একো ডাঙৰ কথা নহয় বিকজ আই এম ষ্টেণ্ডাৰ্ড ভিক্ষাৰীটো সেইকাৰণে য'তে ত'তে ভিক্ষা খোজা আৰম্ভ কৰি দিওঁ দেখিব পাৰে নহয় তোক মই কৰবাত লগ পাইছো ক'ত লগ পালো জানো ধৰিব পৰা নাই কি আপুনি গম পোৱা নাই মোক ক'ত লগ পাইছে উই আৰ ফেচবুক ফ্ৰেণ্ড মেন হোৱাট ভিক্ষাৰো ফেচবুক হেল্ল' মিছ অকল ফেচবুকে নহয় ইনষ্টাগ্ৰাম স্নেপচাট হোৱাটছআপ আৰু বহুত কিবা কিবি কৰোঁ কি কি এই তুমি যে এনেকৈ কঁকালখন কৰি মুখখন এনেকৈ বান্দাৰৰ নিচিনাকৈ ফটোবোৰ আপলোড দিয়া ফেচবুকত সেইবোৰত দেখোন লাইক কমেণ্ট মই বেছিকৈ দিওঁ কথা ক'বা ঐ তই কাক বান্দৰ বুলি কৈছা কিয় বান্দাৰ বুলি কোৱা কালে লাজ লাগিছে ই বেছি বকি আছে বে এৰ মূৰটো ভাঙি দিওঁ নেকি কিয় কঁঠাল বুলি ভাবছে নেকি দে তাৰ মুঠেৰ বল নাই তাই মোৰ মূৰো ভাঙে ঐ তই কাক তেনেকৈ কৈছা হা ইয়াৰ আজি সঁচাকৈ মই মূৰ ভাঙিম আচলকে ধৰলো আহিলি হেত কেম্বা দেখাব হেত ভিখাৰী কোনোবা মাৰে নি মোৰ বয়ফ্ৰেণ্ডে আজিলৈকে তেনেকৈ কৈ পোৱা নাই তোৰ বয়ফ্ৰেণ্ডৰ দৰে মই ছোৱালী লেংটিত ঘূৰি ফুৰা টাইপৰ নহয় গম পাইছা নাই কি ক'লি তই কোন আহিছে তোৰ মোৰতো অহা নাই এইফালে চা হেল্ল' অ ডাৰ্লিং কোৱা ৱাহ ভিক্ষাৰীৰো আইফোন তাকো গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে অলপ টাইম ৰখি দিয়া দুটা ক্লাইণ্ট আছে এওঁলোকক বিদায় দি কেনে একেলগত লাঞ্চ কৰিম দিয়া ৱাও ইটছ সো হট চুপ থাক এতিয়া ৰাখিছোঁ হা বাই ধুনু লাভ ইউ কুলু কুলু কুনু কুনু চুলু ঐ তই তোৰ গাৰ্লফ্ৰেণ্ডজনীক কিয় মিছা মাতিছা হা অফিচত থকা বুলি ভিক্ষাৰী চালা তোৰ কি প্ৰব্লেম আৰু তোৰ এই পেণ্টটো কি কুকুৰে কামিছে নেকি আৰু এইটো দেখোন আধা নাই কিয় ক'লি তেনেকৈ কিয় ক'লি মানে কুকুৰে কামোৰাৰ দৰে চিল্লি হৈ আছে ইটছ ফেশ্বন নিজে ফালা কাৰণে ইটছ ফেশ্বন আৰু যদি আমি ফালিলোহেঁতেন পুলিচ ষ্টেচন হোৱাট ননচেঞ্চ কৰবাৰ ভিক্ষাৰী চালা তই কি জানিবি ফেশ্বনৰ কথা গেট লষ্ট এই বল আহ কুকুৰে ফালা পেণ্ট পিন্ধি তাৰ লেবেল চাওঁ পোকা লাগে তি ঘৰৰ বা কি অৱস্থা এখন বাৰে টান মাৰিলে কিজানি এখন বাৰে অট'মেটিক খহি পৰিব কথা ক'বা আহিছে ইয়াক মই এই বল না বাদ দে তোক চাই লম মই পইচা পাবা বাকী আছা ভালদৰে খুলি দেখাওঁ ইয়াত ধরে এই বান্দার মুয়া আপনি ধরে মুরা যাত্রা বয়ে
কাপোৰো খুলিব পাৰা না মোৰ ৰেজিষ্টেণ্ট বা ক'ত গেল এই কেবলা কাপোৰ লে আজি দিনে বেয়া চালা কাপোৰ লে ভালকে দিব নোৱাৰা নেকি এনে দৰমহা দি ৰাখছো নেকি হা চশমা ক'ত গাড়ী ক'ত আছে যা গাড়ী ল'ব আৰু বস্তা কোনি নিব কেবলা গেল বতা Hey, kebelah, kebelah. Basta তোর কি বাপে খুলবো নাকি হ্যাঁ আরে চলো জলদি ওই তোর এই সিলাই ফেলা কাপড়ের ধরে আমার ঘরত বহুত আছে মায় পাক ঘরত এই সপ্তাহ কানি হিসাবে ইউজ করে লাগে যদি কবি ইচ পেছন মারি ঘুরি ফুৰিব পারবি মই এক বস্তামান দি পঠাম কি কোৱা বেলে এটা কাম করবি এই যে জঙ্গলের পাশে ড্রেস আছে তুই জঙ্গল বাদ চিনবার নাই এগুলো ড্রেস পিন্ধি ফেলে ঘুরিবি তাতে ডাবল ফেশন হব জঙ্গলী মানে ধরে ধেনু এখন লবি হাতত লইলে কুর কুর মারি ফেলে জঙ্গলে জঙ্গলে ঘুরি ফুৰে তেতে ডাবল ফেশন হব ওই তোক মই এই বল মার पैसा 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 करून थकले गरीबाच्या सपनात